টেকনিকেল আছামিজ ইউটিউব চেনেলত আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আপোনালোকক Realme C11ৰ আনবক্সিং দেখুৱাম। তো ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। তো এতিয়া বক্সটো ওপেন কৰিম। বক্সটো খোলাৰ লগে লগে সবচে ওপৰতে আপোনালোকে দেখিব পাব হেই ওয়েলকাম টু Realme ফ্যামিলি। এইটো খোলাৰ লগে লগে আপোনালোকে সিম ইজেক্টৰ টুলটো পাব। তলত কুইক স্টাৰ্ট গাইডৰ কিছুমান কাগজ পাব, ওয়াৰেন্টি কাৰ্ড পাব, যোনবোৰ আমি পিছত পঢ়িম। তাৰ তলতে থোৱা আপোনালোকে দেখা পাব মোবাইলটো, যেটি সেউজীয়া কালাৰ হয়। এইটো বিষয়ে বাৰু পিছত কথা পাতিম। তাৰপিছত দেখিবলৈ পাব মাইক্ৰ USB কেবল, যোনটো ইয়াত মাইক্ৰ USB কেবল দিয়া হৈছে চাৰ্জিঙৰ বাবে। তাৰপিছত দেখিবলৈ পাব চাৰ্জিং এডাপ্টাৰ, যোনটো 5 ভোল্ট 2 এম্পিয়াৰৰ হয়। নৰ্মেল চাৰ্জাৰে ফাষ্ট চাৰ্জাৰ দিয়া নাই। পিছত এতিয়া এইবোৰ সাইড কৰি মোবাইলটো লৈ আহোঁ, মোবাইলটোৰ বিষয়ে কথা পাতোঁ। তো প্ৰথমে মোবাইলটোৰ ফিজিক্যাল ভিউ দেখুৱাম। তলফালে আপোনালোকে দেখিব এইটো মাইক্ৰ USB পোৰ্ট হয়। তাৰপিছত হেডফোন জেক 3.5 mm, তাৰপিছত এইটো মাইক্ৰফোন, তাৰপিছত স্পিকাৰ গ্ৰিল। তাৰপিছত কিনাৰত আপোনালোকে দেখিব ভলিউম আপ এণ্ড ডাউন বাটন এণ্ড পাৱাৰ আনলক বটন। তাৰপিছত লেফ্ট চাইডে সম্পূৰ্ণ ক্লিনে থাকিব, অকল মাত্ৰ আপোনালোকে দেখিব এইটো সিম সোমোৱা ট্ৰেটো থাকিব। সিম ভৰোৱাটো আপোনালোকক খুলি দেখুৱাই দিছোঁ। ইয়াত কেইটা সিম সোমাব পাৰি, কেইটা মেমৰি সোমাব পাৰি আপোনালোকে দেখিব পাৰে। এইটো ট্ৰিপল স্লট হয়। ইয়াত আপোনালোকে দুটা সিম কাৰ্ড আৰু এটা মেমৰি কাৰ্ড একেলগে সোমাব পাৰিব। ওপৰত আপোনালোকে দেখিব পাৰে সম্পূৰ্ণ ক্লিন হয়, ওপৰত একো আপোনালোকে দেখা নাপায়। আৰু আপোনালোকে পিছফালে চাব পাৰে, পিছফালে আপোনালোকে যোনটো বেগ দিয়া আছে এইটো পলিকাৰ্বনেট দিয়া হৈছে, প্লাষ্টিক বেগ ব্যৱহাৰ কৰা হৈছে। আৰু ইয়াত আপোনালোকে পিছফালে ডুৱেল কেমেৰা পাব, যোনটোৰ শ্বেপটো চাৰিচুকীয়া শ্বেপ হয়। সো মোবাইলটো দেখিবলৈ খুব ভাল লাগে চাৰিচুকীয়া শ্বেপ দিয়াৰ বাবে। আৰু ইয়াতে দেখিছে এটা Realme ব্ৰেণ্ডিং আছে, আৰু তাতে এটা বিট এটা আছে, যোনটোৰ বাবে মোবাইলটো দেখিবলৈ খুব ধুনীয়া হৈ পৰে। এই মোবাইলটো আপোনালোকে দুটা কালাৰ এভেইলেবল হ'ব, এটা গ্ৰীণ আৰু এটা হৈছে গ্ৰে কালাৰ। মই লৈ থকাটো হৈছে গ্ৰীণ কালাৰটো। কেনেকুৱা লাগিছে কালাৰটো ক'ব কমেণ্টত। আপোনালোকে ইয়াত ডিছপ্লেটো পাব 6.5 ইঞ্চ HD+ LCD ডিছপ্লে। প্ৰচেছৰ পাব MediaTek Helio G35, যোনটো ইয়াত গেমিং প্ৰচেছৰ বুলি লিখা আছে। Helio G35 গেমিং প্ৰচেছৰ এণ্ড ডিছপ্লেটো দিয়া আছে 6.5 ইঞ্চ HD+ LCD ডিছপ্লে। এণ্ড বেটাৰী আপোনালোকে ইয়াত 5000 mAhৰ বিগ বেটাৰী পাব, যোনটো আপোনালোকে বহুত সময় ধৰি চলাব পাৰিব। বেকফালে আপোনালোকে প্ৰাইমেৰী কেমেৰাটো 13 মেগাপিক্সেলৰ কেমেৰা পাব, এণ্ড ফ্ৰণ্ট কেমেৰাটো আপোনালোকে 5 মেগাপিক্সেলৰ কেমেৰা পাব। এতিয়া ছেটিং এপছটো অ'পেন কৰোঁ। তাৰপিছত এবাউটত গৈ আমি চেক কৰোঁ ইয়াত কি এণ্ড্ৰইড কিমান হয় এণ্ড প্ৰচেছৰ কিমান হয়। আপোনালোকে ইয়াত দেখিব পাৰে ইয়াত এণ্ড্ৰইড ভাৰ্চন 10 হয়, এণ্ড্ৰইড 10 চলি আছে বৰ্তমান ইয়াত। আৰু ইয়াত যোনটো ভাৰ্চন হয় এইটো Realme UI ভাৰ্চন হয়, Realme UI ভাৰ্চন 1। এই মোবাইলটোৰ ৰেম হৈছে 2GB আৰু ৰম যোনটো ষ্ট'ৰেজ হৈছে সেইটো 32GB। এই মোবাইলটোত আপোনালোকে ডাৰ্ক মোডো এভেইলেবল পাব। ওপৰত নটিফিকেশ্যনটো টানাৰ লগে লগে আপোনালোকে দেখিছে ডাৰ্ক মোড, এইটো বৰ্তমান অন হৈ আছে। এইটো আপুনি অফ কৰি ৰাখিলে আপোনাৰ নৰ্মেলি সম্পূৰ্ণ স্ক্ৰীনটো বগা হৈ যাব, দেখিছে এয়া। আৰু ডাৰ্ক মোড অন কৰি ৰখাৰ লগে লগে সকলোবোৰ খোলা হৈ যাব। যদি আপোনাৰ মন যায় ডাৰ্ক মোডটো অন কৰি ৰাখিব পাৰে। এইবাৰ আহিছোঁ এই মোবাইলটোৰ কেমেৰা এপলৈ। আপোনালোকক কেমেৰা এপ্লিকেশ্যনটো এবাৰ দেখুৱাই দিছোঁ, যোনটো ৰিয়েলমিৰ নিজৰ কেমেৰা এপ হয়। ইয়াৰ কেমেৰা কোৱালিটি কেনেকৈ সকলোবোৰ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। অন কৰিছোঁ ফ্ৰণ্ট কেমেৰাটো আপোনালোকে দেখিব পাৰে, মোৰ ভাইটিয়ে কেমেৰা ধৰি আছে। এই কেমেৰা এপত আপোনালোকে বহুতকেইটা মোড পাব। ইয়াত পৰ্ট্ৰেইট মোড পাব, আৰু মোডত আপোনালোকে বহুতকেইটা অপশ্যন পাব, টাইম লেপছ, শ্ল' মো, এক্সপাৰ্ট মোড, পেন'ৰামা। আৰু ইয়াত আপোনালোকে গুগল লেন্সৰো ছাপোৰ্ট কৰে। আপোনালোকে দেখিছে গুগল লেন্স আগৰ পৰাই দিয়া হৈছে। আৰু আপোনালোকে ভিডিঅ' মোড এণ্ড নাইট মোডো ইয়াত আপোনালোকে দেখিবলৈ পাব, যোনটো ৰাতি কম পোহৰত উঠাবলৈ আপোনালোকক সুবিধা কৰিব। আৰু বহুতকেইটা আপোনালোকে ফিল্টাৰো দেখিবলৈ পাব আপোনালোকে কেমেৰা এপত, দেখিছে এয়া। সকলোবোৰ এই কেমেৰা এপতে এভেইলেবল আছে। এই মোবাইলটোৰ কেমেৰা চেম্পল আপোনালোকক কেইটামান দেখুৱাই দিছোঁ, আপোনালোকৰ স্ক্ৰীনত দেখিব পাৰে। কেইটামান মই ফটো ক্লিক কৰি আপোনালোকক দেখুৱাই দিছোঁ।
আপোনালোকক ইয়াৰ এটা সাউণ্ড টেষ্টিং দিবলৈ চেষ্টা কৰিছোঁ সাউণ্ডটো কেনেকুৱা আপোনালোকে শুনিব পাৰে ইয়াৰ লাউডনেছটো হয়তো শুনিলে আপোনালোকে সাউণ্ড কোৱালিটি মই বহুত ভালেই পাইছোঁ বৰ্তমান বহুত লাউড হয় এইবাৰ আপোনালোকক ইয়াৰ ডিসপ্লে কোৱালিটি দেখুৱাইছোঁ ভিডিঅ' কোৱালিটি কেনেকুৱা হয় আপোনালোকে অকণমান চাই লওক ডিসপ্লেত যিটো গ্লাছ ব্যৱহাৰ কৰা হৈছে সেইটো স্পৰ্টিং গৰিলা গ্লাছ Realme C11 এই মোবাইলটোৰ প্ৰাইচটো আপোনালোকক কৈছোঁ ইয়াত আপোনালোকে এটাই ভেৰিয়েণ্ট পাব 2GB RAM আৰু 32GB ষ্ট'ৰেজ ইয়াৰ প্ৰাইচ হ'ব ৭৫০০ টকা যোনটো অনলাইন প্ৰাইচ হয় এনে মই এই মোবাইলটো অফলাইনত কিনিছিলোঁ অফলাইন মাৰ্কেট কিনোতে 500 টকা অলপ বেছি লৈছে মানে ৮০০০ টকা দি কিনিবলগীয়া হ'ল তো ইমানখিনিয়ে তো দেখিলে আপোনালোকে মোবাইলটো কেনেকুৱা তো যদি ভিডিঅ'টো ভাল লাগিলে প্লিজ লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব